কেতিয়াবা সপোনত দেখিছানে জুবিন দাক? সপোনত সেইটোৱে মানে এনেকুৱা লাগে কি নুশুমেই নেকি, মানে শুলেই মানে কিবা ইমান অদ্ভুত বস্তু কিছুমান দেখি থাকোঁ। আৰু এইকেইদিন কণ্টিনিউৱাছলি মই হেৰি দেখি আছোঁ মানে কিবা তেওঁ মানে আকৌ জিন্দা হৈছে, এইটো দেখিছোঁ ঢুকোৱাৰ পিছত আকৌ জিন্দা হৈছে, অকণমান টাইমৰ কাৰণে আহিছে আৰু এনেকৈ কৈছে মই মানে একদম আপুনি আকৌ আহি গ'ল এনেকৈ বুলি ক'ম, কৈছে নাই নাই মোৰ আধৰুৱা কাম কিছুমান আছে, কৰিব লাগিব একদম মোৰ সময় নাই এনেকৈ বুলি কয়। তেওঁ দৌৰ মাৰি যায়, আকৌ কিবা এটা এক্সিডেণ্ট হৈ পিনে তেওঁ মানে মোৰ কোচতে মানে এনেকৈ মানে আকৌ হেৰি হৈ গ'লে, আকৌ নাইকিয়া হৈ গ'ল। আৰু এদিন দেখিছোঁ এটা জেগাত আছোঁ, জেগাটো দেখিছোঁ পিছত তেওঁ নিজে কৈছে এইটো সোণাপুৰ। তাৰপিছত মোক কৈছে চুইটি মই চব পাহৰি গৈছোঁ, মোৰ মাথাটোৱে কাম কৰা নাই, আমি ক'ত আছোঁ কিয় আছোঁ এনেকৈ বুলি কৈছে। তাৰপিছত মই চিঞৰি আছোঁ গৰিমা বৌ আহক এনেকৈ, সপোনত দেখা কথা দেই, বৌ ইফালে আহকচোন ছাৰৰ কিবা হ'ল এনেকৈ বুলি বৌক মাতি আছোঁ, বৌ দৌৰি দৌৰি আহিছে। তাৰপিছত তেওঁ মই নোৱাৰিম আৰু মোৰ ভাগৰ লাগিছে এনেকৈ বুলি ক'ম, তাৰপিছত মই চক খাই সাৰ পাই গ'লোঁ। মানে নাজানো কি হৈছে, সদায় এনেকুৱা ধৰণৰ সপোন দেখি সেইটো কাৰণে বেছি মানে ডিষ্টাৰ্বড হৈ থাকোঁ আৰু ৰাতি টোপনি মাৰিব নোৱাৰোঁ সেইটো কাৰণে, আৰু মানে বহুত ডিষ্টাৰ্বিং হয় আৰু। বুজি পাইছোঁ।